ভাই জানগার উঠা ক্ষীর খেলানি টিকেট ফান্ডানি ভাইকে জানা উঠা বাজারাও জল ছেড়ে ফান্ডে ঘর বন্ধ খালাম না বাজারাও জল ছেড়ে ফান্ডে ঘর বন্ধ খালাম না তার সুয়া খেলানি ভাই জানগার উঠা তার সুয়া খেলানি ভাইকে জানা উঠা বাজারাও জল ছেড়ে ফান্ডে ঘর বন্ধ খালাম না বাজারাও জল ছেড়ে ফান্ডে ঘর বন্ধ খালাম না Pakatnya orang gini nak. Ganja kena drugs anan hai ke sana tha. Unnai bisa haba khala me kau band khala me kau. Unnai bisa haba khala me kau band khala me kau. Kifai ke sana tha. দিনক দিনে আমাৰ অঞ্চলত গোটেই এৰিয়াত দুৰ্নীতিবিলাক আৰু বেয়া পৰিৱেশবিলাক সৃষ্টি হৈ আছে যেনে ড্ৰাগছ গাঁজা আৰু সৰু বয়সত মানে বাইক চলাই বিভিন্ন বিপদগ্ৰস্ত হোৱা আৰু বিবাহিত পুৰুষ মহিলা বহু ধৰণৰ সমাজত মানে সমস্যাৰ সৃষ্টি কৰিছে যেনে বিবাহিত মহিলাই অন্য পুৰুষৰ লগত যায় আৰু পুৰুষেও অন্য বিয়া হোৱা তিৰিটিও মানে বিয়া কৰে এনেকুৱা অৱস্থা মানে হৈ আছে আৰু অঞ্চলত বিভিন্ন বেয়া অভ্যাসবিলাক যেনে তীৰ খেলা আৰু জুৱা খেলা এইবিলাক বেছিকৈ দেখা দিছে আকৌ সৰু বয়সৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মাজতো বহু ধৰণৰ মানে সমস্যাৰ সৃষ্টি হৈছে মানে চাইল্ড ক্ৰাইমছটো বেছি ওলাইছে সেইকাৰণে আমি ভাবিছোঁ আমি যৌথভাৱে প্ৰথমে আববে অল বডো উইমেন ৱেলফেয়াৰ ফেডাৰেশ্যন আৰু ৰূপহী অঞ্চলৰ ৰূপহী প্ৰাইমাৰী তেওঁলোকে মিটিং এখন মাতি দিলে তাৰপিছত আমাৰ ইয়াৰে ৰূপহী এৰিয়াৰ গোটেই ইণ্টেলেকচুৱেল যেনে গোটেই মানে কমিটি যেনে সাহিত্য বাথৌ এফচু আবব আৰু বুদ্ধিজীৱী তেওঁলোক গোটেইকেইটা মানে আলোচনা হ'ল যে যৌথ এখন কমিটি গঠন কৰিব লাগে এতিয়া যৌথ কমিটিখন হৈ যোৱাৰ পিছত মানে আলোচনাৰ মাধ্যমত শুদ্ধভাৱে এই বেনাৰখন সৃষ্টি কৰা হ'ল আৰু আজিৰ দিনৰ পৰা এই বেনাৰটো মানে দিয়া হ'ব আৰু ৰূপহী অঞ্চলত ৰূপহী আঞ্চলিক হিচাপে প্ৰথমে আমি এইটো চিন্তা কৰিছোঁ যে এইটো শুধৰণি কৰিব পাৰোঁ নেকি এনেইতো চৰকাৰে লৈছে সৰু বয়সত বাইক চলাটো মানে এইটো দণ্ডনীয় আইনমতে দণ্ডনীয় আৰু ড্ৰাগছ বেছি প্ৰচলন হৈছে ড্ৰাগছ খাই মানুহবিলাকে অভাৱত জেনেৰেশ্যন একেবাৰে ড্ৰপছ হৈ যাব ধৰিছে এনেকুৱা ধৰণৰ বহুত সমাজত দেখা দিয়া সমস্যাসমূহ যাতে দূৰ কৰিব পাৰে নেকি এনেকুৱা ধৰণৰ আমাৰ ৰূপহী আঞ্চলিক এণ্টি ছ'চিয়েল এক্টিভিটিজ মনিটৰিং কমিটি বুলি এখন কমিটি গঠন কৰি লোৱা হ'ল এইটো অকল আবব নহয় আববে সৃষ্টি কৰি দিলে অল বডো উইমেন ৱেলফেয়াৰ ফেডাৰেশ্যন ৰূপহী প্ৰাইমাৰীৰ কমিটিয়ে এইটো সৃষ্টি কৰি দিলে তাৰপিছত কমিটি এখন গঠন কৰা হ'ল কমিটিত কোন সংগঠন আছে ইয়াত সাহিত্য আছে বড়ো সাহিত্য আছে এফচু আছে আৰু বাথৌ আছে আৰু বুদ্ধিজীৱী আছে যিমান বাৰু মানে আমাৰ অঞ্চলৰ ৰূপহী অঞ্চলত যিমানবিলাক বুদ্ধিজীৱী আছে তেওঁলোকক লৈয়ে এই কমিটিখন গঠন কৰা হ'ল আজি মানে প্ৰথমে বেনাৰটো দিয়া হ'ব বেনাৰ আজি দিয়া হ'ব আৰু ইয়াৰ পিছত আকৌ মানে মিটিংখন সেই কমিটিখন কি বুলি কয় কমিটিখন আকৌ এক্সিকিউটিভ মিটিং মাতি সময় বিশেষে কিছুমান আইন বিশেষে কিছুমান সমস্যা বিশেষে আইনগত আশ্ৰয় লৈও কাম কৰা হ'ব বুলি ৰাইজক মানে এতিয়া গাঁৱৰ ৰূপহী অঞ্চলৰ যিমান বাৰু গাঁও আছে সেই গাঁৱৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক তেওঁলোকক এৱাৰনেছ কৰা হ'ব
যে এনেকুৱা কৰিব নালাগে আৰু মিছামিছি অভাৱত কি বুলি কয় অভাৱত এইবিলাক দুৰ্নীতিত যাতে নাযায় আৰু অভাৱত আইনগত দণ্ডনীয় নহয় সেইকাৰণে সাৱধানতা দিয়াৰ কাৰণে গাঁৱত এৱাৰনেছ কৰাৰ কাৰণে এইটো হাতত লোৱা হৈছে অঞ্চলটোত এৱাৰনেছ কৰাৰ কাৰণে আজি আপোনালোকে সমদল বাহিৰ গৈছে মহিলাসকলে অংশগ্ৰহণ কৰিছে নিশ্চয়কৈ ভাল পদক্ষেপ কি ক'ব এইটো ভাল কি হৈছে আজি এৱাৰনেছৰ কাৰণে সামাজিক কাৰ্যকলাপ বন্ধ হ'ব লাগে কাৰ্যকলাপ বন্ধ হ'ব লাগে যাতে যিমান পাৰে মানে চেষ্টা কৰাৰ কাৰণে বেছিকৈ মানে হৈছে আৰু কিছুমান আমাৰ বড়ো ভাষাত আব্ৰু বুলি কয় কিছুমান ডিচিপ্লিনাৰী ড্ৰেছ পাতি এইবিলাকো লোৱাৰ কাৰণে আমাৰ বড়ো সমাজৰ মাজত সেইটো চিন্তা চৰ্চা কৰিছে এইটো দূৰ কৰা হ'ব আজি স্কুল চৌহদত বিদ্যা মন্দিৰত বহুত দুৰ্নীতি দেখা হৈছে যে মানে ছোৱালীবিলাক ল'ৰাবিলাক বেয়া যেনে চিগাৰেট কিবা কিবি এইবিলাক খাই স্কুল ছুটি নোহোৱাৰ আগতে বহুত এইবিলাক মানে দৃশ্য দেখা হৈছে এইবিলাকৰ কাৰণে সমস্যা যাতে বেছি দূৰলৈ নাযায় আমাৰ বুদ্ধিজীৱীসকলে ৰূপহী অঞ্চলৰ বুদ্ধিজীৱীসকলে এই পদক্ষেপ লোৱা হৈছে আৰু গাঁৱত এৱাৰনেছৰ কাৰণে এই সাহিত্য আৰু বাথৌ আৰু আবব এপচু যৌথভাৱে মানে কৰা হ'ব